নমস্কাৰ জনাইছো মই শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক। আজি নাঙল দিৱস শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত কলিক লাই টাই কেন্দ্ৰীয় সমিতিৰ সহযোগত খাট পথাৰত আজি নাঙল দিৱস উদযাপন কৰা হৈছে। মোৰ কাষতে আছে ডক্টৰ হিমান্ত বৰুৱা বিলা শিল্প ফুকন মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক সমাজতত্ত্ব বিভাগৰ আৰু আমাৰ শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ বিষয়ববীয়া। আৰু আমাৰ কাষত আছে কলিক লাই টাই কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ডাক্তৰ উপেন্দ্ৰনাথ গগৈ। ডাক্তৰ উপেন্দ্ৰনাথ গগৈ প্ৰকৃতাৰ্থত এজন কৃষক, জনপ্ৰিয় চিকিৎসক। আৰু আমি কেইবাজনো কৃষকক আমি আজি সম্বৰ্ধনা জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ হাঁহচৰাই বিশিষ্ট কৃষক, সাহিত্য সংগঠক, সমাজকৰ্মী পূৰ্ণেশ্বৰ চেতিয়া দেৱক। পূৰ্ণেশ্বৰ চেতিয়া দেৱক আমাৰ কলিক টাই কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অনলোক টাই এখন বিহুৱানে বিহু ওলগ জনাব। এয়া আমাৰ পূৰ্ণেশ্বৰ চেতিয়া। হয়, আমি পূৰ্ণেশ্বৰ চেতিয়া দেৱক বিহু ওলগ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে নীলোৎপল গগৈ আমি বিহুৱান ওলগ জনাব আমাৰ পুনৰ অনলোক টাই দেৱে। আহক নীলোৎপল গগৈ, ইয়াতে আহক, আপুনি আহক। হয়, এয়া নীলোৎপল গগৈ। হয়, ইয়াৰ পাছতে গোবিন্দ গগৈ, বিশিষ্ট কৃষক গোবিন্দ গগৈ দেৱক প্ৰবীণ দুৱৰীয়াক বিহুৱানে প্ৰদান কৰিব। প্ৰবীণ দুৱৰী, এয়া গোবিন্দ গগৈ, কৃষক গোবিন্দ গগৈ, তেখেতক আমি বিহুৱানে ওলগ জনাইছোঁ। আজি কেইবাজনী কৃষকক আমি বিহু ওলগ জনাইছোঁ নাঙল দিৱসৰ উপলক্ষত। সকলোকে আমি আজি নাঙল দিৱসৰ উপলক্ষত খাট পথাৰৰ পৰা বিহু ওলগ জনাইছোঁ, বিহু শুভেচ্ছা জনাইছোঁ। কাটক।